তো গাইছ আজি হুইলিটো মাৰিবলৈ গৈছিলোঁ, খালি বেছি ভিডিঅ' বনোৱা নহ'ল। আন্ধাৰ হৈ গ'ল মানে মোবাইলটো ইমান ভাল নহয়তো, আন্ধাৰ হৈ যায়, সেইকাৰণে বেছি ভিডিঅ' নবনালোঁ। দুটামান ক্লিপ ওলালে হ'লেও ভিডিঅ'টো চাব কেনেকুৱা লাগিছে ক'ব। তো গাইছ এইটো চাওক, পাপাই লগাইছে এইখন ফটো, কেনেকুৱা লাগিছে ক'ব। এইখন এখন লাচিত বৰফুকন, সেইফালে আছে জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা আৰু বিষ্ণুপ্ৰসাদ ৰাভা, আকৌ লাচিত বৰফুকন। তো হেল্ল' গাইছ, ৱেলকাম বেক টু মাই চেনেল। তো আজি আকৌ আমি আহিছোঁ হুইলি কেইটামান মাৰিবলৈ। সিহঁতি ক'লে অলপ হুইলি প্ৰেক্টিছ কৰোঁগৈ বুলি, সেইকাৰণে আহি গ'লোঁ আৰু। আপোনালোকে ভিডিঅ'টো চাই দিব, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো গাইছ এইবোৰ চাওক, এখন ব্ৰেক ৰেচ এটা হৈ আছে, এইটো জিকিলে, এইটো হাৰিলে। Hi guys. Aile. Hehehe